গোবিন্দ রাম মুরারি অনন্ত কোটি ব্রহ্মাণ্ড হরি অধিকারী। কোনো বয়সে লিখিত গাই গাই আমার ফলে আহিব ধরেছে ওই দেবতা নাই, দেবতা নহয়, দেৱৰীক্ষী নাদ যোৱা লৈ আনা তুমি মুকুন্দ রাম মুরারি দুঃখ বিমোচন ভকতৰ ভয় মহাভাগ্য মহাভাগ্য আজি মোৰ হিৰণাক্ষী তোমাকে বিচাৰি বিচাৰি ত্ৰিভুৱন ফুৰি আছো হাবা ফুৰি খাই। দেৱৰীক্ষী পাইছানে কিবা তুমি নতুন যাৰ বাবে বিচলিত হৈ হৌ দেৱতা আৰু দেৱ পুৰন্দৰ কত কৰিছে পলায়ন। সোণাদৈত্যবী হিৰণাক্ষ কম সংক্ষেপতে নাৰায়ণ কম্পমান আজি তোমাৰ আৰু শুনা দৈত্যৰ শক্তিহীন আজি সৌ পথৰ ভিক্ষাৰী তোমাৰ ভয়ত সকলো দেৱতাই চক্ৰৰে ধৰি বনে বনে কৰিছে হব। গতিকে চিন্তা কৰি সেই পলৰীয়া দেৱতা আৰে ভীৰু নাৰায়ণৰ কথা কালক্ষয় কৰিব নালাগে। নিশ্চয় কৰি দেখিলো যে বীৰেন্দ্ৰকে ফুৰি যুদ্ধ লাগে যুদ্ধ লাগে যুদ্ধ লাগে লাগে বুলি কি ত্ৰিভুৱন কৰিছে হব। আৰু ক'ত হিৰণাক্ষ বুলি অভিৰাম কিন্তু কৰিছে কৰ্য যদিও আহিছে প্ৰকৃততে মৃত্যুকে বিচাৰি তথাপিতো বলবীৰ্য দেখি তোমাৰ এই সমকক্ষ হৈছো। কিন্তু তুমি ভবাৰ মতে যক্ষ ৰক্ষ নাথ নদেৱ গন্ধৰ্ব কিন্নৰ একোৱেই নহয়। নাজানো নাজানো জন্মলভী সি বৰাস্বৰূপে এনেহেন মহান শক্তি কিন্তু কৰিছে ধাৰণ। বৰা ক্ষুদ্ৰ বৰা বৰাহৰ লগত তুলনা কৰি মোৰ সত্যই হ'ব অপমান সামান্য বৰাশী নহব বুলি সকলোকে লক্ষ্য কৰি এতিয়া পাতাপাতি কৰিছে আৰু কি জানা পৰমা সুন্দৰী ধৰিত্ৰী তোমাৰ এই আশাৰ কামনি পৰমা সুন্দৰী ধৰিত্ৰীক নিজ অভিৰুচি মতে পত্নীৰূপে পাব বিচাৰে তোমাৰে জীৱন্ত কালে আশাৰে কামিনী পৰমা সুন্দৰী ধৰিত্ৰী দেৱী পাব খোজে আজি মোৰে জীৱন্ত কালত ইয়াতে হয়কি কতে সামৰিক পৰা নাৰায়ণ মোৰ যাব সাধ্য নাই। দেখিলেতো ভয়ংকৰ চুলিকে জিউৰি যায় ঋষি মুনি শেষোকে নামানে অতিকে দুৰন্ত। গতিকে এই পথেৰে তুমি হোৱা অগ্ৰসৰ সমুদ্ৰৰ পাৰতেই পাবা তোমাৰ সমকক্ষ যোদ্ধা। ভট কৰি সেই দুৰ্জয় বৰাহক শিক্ষে বিজয়ী হোৱা তুমি নকৰিব Gusantare Ronore Sepa Ora Ora Ora
কালৰ ওপৰত জানো কোনোবাই বিজয় পায়? নাপায়। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। হে দৈত্যবী হিৰণ্যাক্ষ, তুমি যোৱা। তুমিতো নাজানা এইবোৰ উদঘাটন কৰি ফুৰাৰ বাবে সকলোৱে মোক তুতকীয়া নাৰদ বুলি কয়। এয়া মাত্ৰ আৰম্ভণি। হে প্ৰভু কমললোচন, হে প্ৰভু ভক্ত প্ৰাণধন, দিব্য যজ্ঞ পৰাস্বৰূপে ততালিকে আবিৰ্ভাৱ হৈ আপোন মায়েৰে দুষ্ট দৈত্যক কৰাহিনী ধৰ আৰু ধৰিত্ৰীক কৰাহি উদ্ধাৰ প্ৰভু। তাকেহে একচিত্তে কৰিছো কামনা প্ৰভু, কৰিছো কামনা।